কবিতাৰ শিৰোনামা নাৰী। কবি জিন্তু কলিতা, আবৃত্তি কৃষ্ণা কলিতা। মই এতিয়া এখন নতুন ঘৰৰ আলহী। প্ৰতিটো খোজতে কেৱল ভয় শংকা। হয়তো এয়াই চাগে নাৰীৰ জীৱন, এয়াই প্ৰকৃতিৰ নিয়ম। কাৰোবাৰ জীয়ৰী, কাৰোবাৰ বোৱাৰী, কেতিয়াবা আকৌ কাৰোবাৰ হাতৰ পুতলা। হাঁহি কান্দোনৰ মাজতেই যেন সংসাৰৰ লীলা খেলা। কোনে বুজিব, কোনে শুনিব নাৰীৰ হৃদয়স্পৰ্শী স্পন্দন? আনন্দৰ অশ্ৰুৰে চলাই নিব লাগিব এই জীৱনধাৰা। এয়াই সংসাৰৰ মায়া।